ভাল লাগিছে মোৰ মনটো মন লাগিছে মোৰ মন পাৰফেক্ট এইটোৱে লাগিছিলে মোৰ এইটোৱে লাগিছিল only 3000 এখন অনলি 3000 Koiljar Bhai মানে পুনৰবাৰ স্বাগতম জনাইছো আমি ডিউটি চেনেল Sirax এন্টাৰটেইনমেন্টৰ লৈ বৰ্তমান মই আছো জয়নগৰ চাৰিআলি বেলতলা বহুত দিন আগতে বহুত দিন নহয় একমাহমান হ'ব চাগে মোৰ মতে আহিছিলো এয়া পিছফালে এটা দোকান আছে অঞ্জনী মোবাইল ষ্ট'ৰ বুলি তাতে আহি পেলাই মই ধুনীয়াকৈ গডা মাৰি টিপ টপ মোবাইলৰ ডিছপ্লে তেনেকৈ 900 টকাত আপোনালোকে ঠিক কৰিব পাৰে অনলি 900 ৰুপিছত তাৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ আৰু আজি আহিছোঁ তেনেকুৱাই ধৰণৰ মানে ভিডিঅ' এটা বনাম কিন্তু এক্সেক্টলি তেনেকুৱা ধৰণৰ ভিডিঅ' নহয় আজি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব কাৰণ যেহেতু আজিকালি ডিজিটেল যুগ সেইটো হিচাপে স্মাৰ্টফোন সকলো মানুহৰ কাৰণে বহুত দৰকাৰ আৰু স্মাৰ্টফোন সস্তাতকৈ সস্তা ৰেটত যদি আপোনালোকে পায় তাতকৈ বেছি আপোনালোকক কি লাগে হয় না নাই আৰু লাষ্ট টাইম যেতিয়া আহিছিলোঁ মই এইখিনি জেগাত এটা ভিডিঅ' কৰিছিলোঁ এয়া দোকানৰ মোবাইল দোকানটো ইফালে আছে এক্সেক্টলি লোকেশ্যনটো হৈছে ইফালে আপোনাৰ জয়নগৰ চাৰিআলি আছে আগত গৈ পেলাই ডালিমি চুইটছ পাব আৰু এইটোফালে যদি যায় আপোনালোকে খানাপাৰা আপোনালোকে ছায়েন্স মিউজিয়াম পাব এইখিনি ৰাস্তাটোত সোমাই আহিলে লেফ্ট চাইডে দেখা পাব এটা পকৰি ঠেলাৱালা দোকান আছিলে সন্ধিয়া মানে বহে ইয়াৰ ঠিক পিছফালে এয়া বিল্ডিং আছে Ezzey Bazzar বুলি তাৰে তলৰ গ্ৰাউণ্ড ফ্ল'ৰত এইটো বাইলেণ্ডি সোমাই যাব লাগিব বলক আমি সোমাই যাওঁ আৰু এই কৰোণা মহামাৰীৰ টাইমত কি হ'ল সকলো বস্তু ডিজিটেল হৈ গ'ল স্কুল ক্লাছ আদি ইত্যাদি চব অনলাইন হ'বলৈ ধৰিছিলে তেনেকুৱা মানে গাঁৱে ভূঞে সকলো মানুহে স্মাৰ্টফোন দৰকাৰ হৈ গ'ল আজিকালি মানে স্কুলৰ পৰা আৰম্ভ কৰি পেলাই কলেজতো লাগে বাৰু অকল মানে পঢ়া শুনা নহয় বেলেগ কামতো লাগে কলেজত গ'লে আজি বিট্টু ভাই মাতিছিলে গৈ পেলাই চাওঁ কিমান সস্তা ৰেটত কিমান ধুনীয়া ধুনীয়া ফোন পোৱা যায় আৰু বিট্টু ভাই কৈ আছে কিবা বোলে আইফোন বোলে 2000-3000 টকাত ধেমালি নেকি বলক চাওঁ এয়া মোবাইল দোকানত সোমাম আৰু অঞ্জনী মোবাইল ষ্ট'ৰ তাৰ ওচৰতে চাওক এই ওপৰত চাওক এচি এটা আছে এইটো উঠাওঁতে আমাৰ ইৰফান ভাই কৈ আছে কিবা এটা কৈ আছে চাওক না কিমান ওখ আৰু কিমান ডাঙৰ এচিৰ ভেণ্টিলেটেডটো এইটো ফেনটো কি কৈছা ভাই এইটো কি হৈছে এইটো উঠাওঁতে বিপ ফাটি যাব ফাটিবই ভাই ইমান ওখ আৰু ইমান দেখাই নাপাইচোন ইমান পোহৰ এতিয়া দেখা পাইছে চাওক বহুত মস্ত মানে উঠাওঁতে কি ফাটি যাব বিপ ফাটি যাব হ'ব একো ফাটাফাটি কৰিব নালাগে দোকানৰ ভিতৰত যাব লওক So guys, সোমাম এতিয়া আমাৰ অঞ্জনী মোবাইল ষ্ট'ৰত এই বিট্টু ভাই আছে ইয়াতে হেল্ল' বিট্টু ভাই কি খবৰ ভালনে এয়া কি মানে বিচনা লগাই দিছে যোন ভাই তো গাইজ আমি আহি পালোঁ বিট্টু ভাই অঞ্জনী মোবাইল ষ্ট'ৰত আৰু লাষ্ট টাইম যেতিয়া আহিছিলোঁ দাদাই মানে 900ৰ ডিছপ্লে এটা ভিডিঅ' বনাইছিলে লগতে মানে কি অলপমান মানুহৰ কনফিউজন আছিলে মানে কিছুমানে আহিছিলে মানে 900ত ঠিক হৈ যায় তো বহুতৰ মানে কমেণ্ট আহিছিলে যে 900ত নহয় কেতিয়াবা বেছি লাগে তেওঁলোকে যেতিয়া 900 টকাত ডিছপ্লে ঠিক কৰিব আহে তাৰ দুটা কণ্ডিশ্যন থাকে এটা কণ্ডিশ্যন হৈছে এনেকুৱা আৰু এটা কণ্ডিশ্যন হৈছে এনেকুৱা এইটো ডিছপ্লেটো অন কৰি দিয়ক এই চাওক মানে ইউজেবল হৈ আছে বস্তুটো এতিয়ালৈ পাৰফেক্টলি মানে ইউজ হৈ আছে ব্লেক স্পট বা এনেকুৱা ডট নাই বা ইয়েলো স্পট নাই হয় আৰামত আৰু লগতে এইটো চাওক কণ্ডিশ্যন এইটো ফোনটো অন আছে কিন্তু স্ক্ৰীনটো একো নাই আৰু চাওক এই ফোনটো পুৰা বেণ্ড হৈ গ'ল আৰু এটা কথা এনেকুৱা কণ্ডিশ্যনত কিছুমান মানুহৰ কি হয় কি ফোনটো আপোনাৰ বেণ্ড হৈ থাকে বেণ্ড হৈ থকা অৱস্থাত আমি ছাজেষ্ট কৰোঁ কি আপুনি মাজৰ ফ্ৰেমটো চেঞ্জ কৰি লওক যাতে এই ডিছপ্লে ফোনটোৰ লাইফটো অলপ বেছি বাঢ়ি যায় হয় লওক এয়া হৈছে কণ্ডিশ্যন এনেকুৱা কণ্ডিশ্যন হ'লে মানে 900ত নহয় মানে অলপ টাইম লাগিব আৰু পইচাও লাগিব আৰু তাৰ বাহিৰে এয়া এনেকুৱা কণ্ডিশ্যন যদি হয় মানে ইউজেবল হৈ আছে ডিছপ্লেটো এইটো চাই লাগিটো Reno 2Z হয় হয় Oppo Reno 2Z হয় কিন্তু ছাৰ্ভিচ চেণ্টাৰত স্ক্ৰীন চেঞ্জ কৰিব গ'লে 9500 ৰুপিছ লাগে বাট এইখনটো 900 তে কৰিম আচ্ছা এইটো মানে ছাৰ্ভিচ চেণ্টাৰত 9200 মান পৰে এইটো আপুনি 900 তে কৰি দি আছে কিন্তু এইটো মানে মানুহজনৰ লাক ভাল আৰু এনেকুৱা যদি হ'ল হয় তেতিয়াহ'লে মোটামুটি তেতিয়া ফোল্ডাৰ চেঞ্জ কৰিলে কিমান ল'লে হয় 9000 মানলৈ পৰিলে হয় ন তেতিয়া আচ্ছা তাতে আপোনালোকে দেখা পাইছে বহুত কেইটা মোবাইল আছে মোবাইল এটা দুটাই আছে এণ্ড্ৰইড আৰু iOS তো আগতে আমি অলপ দামী মানুহৰ কথাটো সুধোঁ তাৰমানে iOS যিখিনি আছে কোনটো মানে লয়েষ্ট মডেল কোনখন টপ মডেল কোনখন আছে আপোনাৰ তাতে লয়েষ্টটো আমাৰ তাত iPhone 6 হয় অনলি 3000 এখন অনলি 3000 iPhone 6 ইয়াৰ অলপমান খেলি মেলি আছে কি আছে নাছে মানে চাই থাকক ভিডিঅ'টো গম পাব 3000 টকাত আইফোন পাব আপোনালোকে টেনশ্যন ল'ব নালাগে বাকী তাৰপিছত কি আছে ফোনত আপুনি গোটেইকেইটা মডেলে পাব iPhone 11 হওক বা 11 Pro হওক গোটেইকেইটা মডেল হ'ব বাট বৰ্তমান যিকেইটা আমাৰ তাত ষ্টক আছে আপোনাক দেখাই দি আছোঁ ইপিনে iPhone XR আছে iPhone 8 Plus iPhone 7 7 Plus হয় এইটো iPhone 7 হয় এইটো SE হয় SE 2020 যিটো নতুন মডেলটো এইটো আপোনাৰ iPhone SE আছে iPhone 6s আছে 6 আছে ইপিনে iPhone 5s আছে এইটো iPhone SE হয় এইটো 5s হয় দুটাৰ মাজত কনফিউজন অলপ
আৰু এইটো হৈ গ'ল আপোনাৰ iPhone 6s iPhone XR মডেল এইটো iOS মানে টপ মডেল বৰ্তমান দাদা তাত এইটো আছে আৰু ইয়াতকৈ টপ আহি থাকে বাট বৰ্তমান এইটো আছে ইয়াৰ লগতে আপোনাৰ চাৰ্জাৰ আৰু প্লাছ বক্সটো পাব 3000 টকাত যোনখন আইফোন পাব আপুনি সেইটো হৈছে এইটো মোবাইল কোনটো অলপমান দেৰিকৈ পাব গম পাব মানে কেনেকৈ কি সুবিধা তাৰ আগতে আমি এতিয়া বৰ্তমান গৈ আছোঁ এণ্ড্ৰইডৰ ফালে সকলোকে কম দামী একদম সস্তাতকৈ সস্তা মানে আৰু মানে 3700ত আৰু এইটো মডেলটো কি হয় MI Go মানে ষ্টুডেণ্টৰ কাৰণে ভাল আৰু মানে ক্লাছ কৰিব লাগে অনলাইন সেনেকুৱা টাইপ আৰু 3700ত আচ্ছা আচ্ছা few inches later আছে মানে 3 মাহ হৈছে ফোনটো অকল তাৰ লগত বিল বক্স ৱাৰেণ্টি গোটেইখিনি পাব তো এইটো আপোনাৰ 5G ফোন হয় MI কি মডেলটো কি আছিলে 10 MI 10i এয়া 5G ফোন আৰু এইটোৰ প্ৰাইচটো কিমান ৱাৰেণ্টিটো আছে হয়নে নাই এইটো 6GB 128GB হয় 6GB 128GB 16000ত আচ্ছা বঢ়িয়া এইটো ভাই পানীটো চেঞ্জ কৰিলে ভাল আছিল মাছটো চোন গায়ব হৈ গ'ল ভাবিলোঁ কেমেৰাত আনি মাছে দেখা পোৱা নাই ঘোলা হৈ গৈছে পানী এই মাছ আছে চ' গাইজ অথনি যে কৈ আছিলোঁ এয়া iPhone 6 ইয়াৰে কাৰণে অলপমান মানে 3000 টকা আপুনি পাব কিন্তু তাৰ কাৰণে অলপমান কষ্ট কৰিব লাগিব কষ্টটো হৈছে যে আপুনি কমেণ্ট ছেকশ্যনত কওক আপোনাক এখন কিয় কাৰণে লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক তাৰ লগতে ডিছক্ৰিপশ্যন বক্সত আমাৰ বিট্টু ভাই চেনেলৰ লিংক আছে তাতে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেখেতৰ চেনেলটো যেতিয়া 10,000 পাৰ হ'ব তেতিয়া মানে এনাউন্সমেণ্ট কৰিব লাকি উইনাৰটো তেখেতৰ আৰু মোৰ ইনষ্টাগ্ৰামত লাকি উইনাৰটো আহি যাব আৰু জানিবলৈ কি কৰিব লাগিব ইনষ্টাগ্ৰামতো ফ'ল' কৰিব লাগিব তেখেতকো ফ'ল' কৰক আৰু মোকো ফ'ল' কৰক দুজনে ডিছক্ৰিপশ্যন বক্সত আপুনি লিংক পাই যাব আৰু এয়া ফোনটো আপুনি লৈ যাব পাৰিব কেনেকৈ গদা মাৰি যিসকল পেৰেণ্টছে ভাবিছে ল'ৰা ছোৱালীক মানে স্মাৰ্টফোন এটা বেছিক স্মাৰ্টফোন দিব বিচাৰিছে মানে কম ৰেঞ্জত মানে অকল অনলাইন ক্লাছেছ কৰিব লাগে বেছি গেম চেম খেলিব নালাগে সেইটো কাৰণে হৈছে এইকেইটা ফোন MI Go Redmi 6 চেমচাং J710 MI 7 এইটো MI Note 5 Zenfone Max Pro M1 এয়া হৈছে মানে বেছিক স্মাৰ্টফোন ফৰ ষ্টুডেণ্টছ অনলাইন ক্লাছেছবোৰ কৰিবৰ কাৰণে আৰু এয়া যি লিখা আছে ইয়াতে প্ৰাইচিংবোৰ সেইটো কাৰণে অলপ ডিছকাউণ্ট পাব চিৰাজৰ ভিডিঅ' চাইছে জনাই আচ্ছা সেয়া মোৰ ভিডিঅ' মানে গমে পাইছে আৰু অলপ লাভ হ'ব লাগিবতো তো MI 7 যোনটো দেখালোঁ 3700 সেইটোৰ বাহিৰে বাকীবোৰ যি স্মাৰ্টফোন দেখা পাইছে বাকীবোৰ মানে যিমান স্মাৰ্টফোন আছে সকলো স্মাৰ্টফোনতে আপুনি ডিছকাউণ্ট পাব আহি পেলাই ক'লে হ'ল বিট্টু ভাইক যে চিৰাজৰ ভিডিঅ'টো চাই আহিছোঁ ধুনীয়াকৈ টিপ টপ ডিছকাউণ্ট দি দিব কিছুমান ফোন আছে যিকেইটা ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত আছে বাট কিছুমান ফোন আছে যিকেইটা ৱাৰেণ্টি পিৰিয়ড নাই দাদাই মানে অফাৰ দিছে তো বাকীবোৰ ফোন আপোনালোকে যদি লয় উইদিন 15 ডেজ আপোনালোকে যদি কিবা ছফ্টৱেৰ ইছ্যু পায় তা আহি পেলাই ধুনীয়াকৈ টিপ টপ আপুনি কৰি ল'ব পাৰিব আৰু ফোনখন লোৱাৰ পিছত টেম্পাৰটো ফ্ৰীত লগাই দিবানে অলপতো কিবা দিব লাগে ঠিক আছে আহিলে কৰি দিব বঢ়িয়া বেছিক ষ্টাৰ্টআপৰ মানে স্মাৰ্টফোন যোনটো কাৰণে আপুনি অনলাইন ক্লাছ কৰিব পাৰে সেইকেইটাটো দেখালোঁ মই তাৰ লগতে যিসকল মানুহৰ মানে গেমিঙৰ কচু আছে সেইকেইটাৰ কাৰণে ফোন আছে তাৰে OnePlus 6 OnePlus 6T তাৰ লগতে প'ক' অলপমান কেৰিমিনাইটি হ'ব মন গৈছে যদি এইকেইটা ফোনত গেম খেলিলে হ'ল আৰু আপলোড দিলে হ'ল ইউটিউবত এয়া আপুনি এটা সস্তা ৰেটত পাই যাব দাদা মানে কেইদিনমান আগতে মাতিছিলে ষ্টক দাদা তাৰ বহুত আছিলে ষ্টক কিন্তু চেল হৈ গ'ল এতিয়া যিখিনি ষ্টক আছে এইখিনি তাক চাওক না বহুত ষ্টক আছে অকল এইখিনি নহয় তলতো আছে চাওক গোটেইখিনি আৰু যদি ফোনটো কিবা আপোনাৰ ৰিপেয়াৰ কৰিব লগা আছে আপুনি আহিব পাৰে আমাৰতো গম পাইছে গ্লাছৰ যিটো কামটো হয় আমাৰ গ্লাছৰ ওপৰতে পুৰা স্পেচিয়েলিষ্ট আৰু আমি গ্লাছৰ কামটো ইয়াতে 3 বছৰৰ পৰা কৰি আছোঁ যিটো গ্লাছ ৰিপ্লেচমেণ্টটো আৰু ৰিপেয়াৰিংটো আমাৰ এইখন জেগাতে 9 বছৰ হ'ল টোটেল চ' গাইজ যিকেইটা ফোন আপোনালোকক দেখালোঁ তাৰে কণ্ডিশ্যনটো মই আপোনালোকক দেখাই দিছোঁ এবাৰ এইটো চাওক গোটেই ফিট এণ্ড ফিনিছখিনি চাওক গোটেইখিনি জেনেৰেলি কি হয় ছেকেণ্ড হেণ্ড ফোনবোৰৰ ছাইডত স্ক্ৰেচেছবোৰ থাকে এটা চাওক অলপ স্ক্ৰেচেছ নাই একো নাই টিপ টপ কণ্ডিশ্যনত হয় তো এনেকুৱা যিকেইটা ফোন আছে মোৰ দেন 90% ফোনৰ কণ্ডিশ্যন অ'কে থাকে যদি কেতিয়াবা মানে বেক পেনেল বা ফ্ৰণ্ট পেনেলটো চেঞ্জ কৰা হৈছে তো বিট্টু ভাই নিজে কৈ দিব যে এইটো ফোনৰ বেক পেনেল বা ফ্ৰণ্ট ডিছপ্লেটো চেঞ্জ কৰা হৈছে তাৰ বাহিৰে 90% ফোনৰ কণ্ডিশ্যন এনেকুৱা পূৰা টপ নচ কণ্ডিশ্যন থাকে বেলেগে অদ্ভুত ধৰণৰ কণ্ডিশ্যন গোটেই এই মানুহ কয় নহয় টিকটিকিয়া ৰঙা এই টিকটিকিয়া কলা হৈ আছে মানে পূৰা দেখা পাব কেমেৰা দেখা পাব চকে কেমেৰা এয়া DSLR এখন আহি গৈছে ন এয়া চ' গাইজ বহুতে মিছকনচেপশ্যন থাকিব পাৰে যিহেতু ছেকেণ্ড হেণ্ড ফোন বহুত আছে কোৱাণ্টিটিত তাৰ মানে বহুতে মিছকনচেপশ্যন থাকিব পাৰে যে অৰিজিনেল বিল বা কাগজ পাতি ক্লিয়াৰ আছে নে এইটো মিছকনচেপ্ট থাকিব পাৰে মানে ক'ৰবাৰ পৰা আনিছে কি হ'ল কাৰোবাৰ ফোন হয় কোনোবা বিকিলে তেনেকুৱা চুৰিৰে ফোন নেকি এনেকুৱা ধৰণৰ কোনো অসুবিধা নাই কাৰণ যিকেইটা ফোন আপুনি ইয়াতে পাব প্ৰপাৰ কাগজ পাব লগত হয়নে নাই প্ৰপাৰ কাগজ পাব তো এনেকুৱা ধৰণৰ কোনো টেনশ্যন নাই যে চুৰিৰ ফোন কিবা কিবি বিনা টেনশ্যনত আপুনি ধুনীয়াকৈ টিপটপ লৈ যাব পাৰিব আৰু প্ৰপাৰ বিল পাব আঞ্জনি মোবাইল ষ্ট'ৰৰ চ' গাইজ এতিয়া ওলাব লৈছোঁ তো যোৱাৰ আগতে এটা কথা ক'ব আছিলে মানে যিমান পাৰে সোনকালে আহি কিনে অফাৰটো মানে লুফ্ট ল'ব চেষ্টা কৰিব কাৰণ বস্তুখিনি বেছি দেৰিলৈ নাথাকে কাৰণ কিমান আনিছিলে ষ্টকটো কৈ দিয়ক এবাৰ এপ্ৰক্স আপোনাৰ 60 পিচ মান আছিলে আইফোন বাট এইটো ওলাই গ'ল কিমান দিনত থাকিলে
চেম ডে ওলাই গৈছে চেম ডে ওলাই গৈছে সেইটোৱে চিন্তা কৰক মানে আপুনি যদি ল'ব মন আছে দেৰি নকৰিব তলত ডেছক্ৰিপশ্যন পৰা গোটেই এড্ৰেছ আছে কণ্টেক্ট নাম্বাৰ আছে সোনকালে আহি পেলাই আপোনাৰ মন পচন্দ ফোনটো আজি লৈ যাব বিট্টু ভাইক বাই বাই কৰোঁতে মানে মাজত অলপ উকি মাৰিলে আমাৰ দাদাজন কি নাম কৈ দিয়া ঋষভ কুমাৰ ভাল লাগিছেনে মনটো এবাৰ কৈ দিয়া ভাল লাগিছে মোৰ মনটো ভাল লাগিছে মানে মোৰ মনটো কোনে ক'ব ভাল লাগিছে মোৰ মনটো মনটো ভাল লাগিছে এনে নহ'ব এনেকৈ ভাল লাগিছে মোৰ মনটো ভাল লাগিছে মোৰ মনটো অঁ পাৰফেক্ট এইটোৱে লাগিছিলে বহুত মানে কাম কৰা মানুহ মেহনতৰ মানুহ বহি আছে এইফালে চাওক ভিডিঅ' অন কৰিছে পাত্তাই দিয়া নাই নিজৰ কাম কৰি আছে এনেকৈ কাম কৰিবা উন্নতি আছে জীৱনত ঠিক আছে হ'ব কৰা কাম কৰা নাচাবা ভিডিঅ' পেলাই আছোঁ পকৰি চকৰি খোৱাৰ প্ৰগ্ৰেম কৰিছিলোঁ কেঞ্চেল কৰি দিলোঁ কাৰণ আমাৰ ইৰফান ভাই বোলে পকৰি ভাল নাপায় গেছ হৈছে মানে বহুত ৰাতিপুৱাৰ পৰা হাৱা ওলাই আহিছে যি নহওক আজি ভিডিঅ'টো এটা শেষ কৰিছোঁ ভিডিঅ'টো ইনফৰ্মেটিভ যদি লাগিছে শ্বেয়াৰ কৰিব লগৰবোৰক ভিডিঅ'টো আজি শেষ কৰিছে ভিডিঅ' ভালে লাগিছে কমেণ্ট আদি কৰিব ভাল বেলেগ কৰি দিব কাষত বেলেগ এখন বজাব একেবাৰে নাপাৰিব তাৰ আগতে ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু যোৱাৰ আগতে কথা ক'ব লাগিব নহয় এই নতুন আহিছে শিকাব লাগিব যোৱাৰ আগতে কথা ক'ব লাগিব নহয় বহুত ভাল লাগিছে মোৰ মনটো মোবাইলৰ ভিডিঅ' স্মাৰ্টফোন তোমাৰ এখন ভাঙা ফোনে দি ভিডিঅ'টো যে এণ্ড কৰি দিম বলক ভাঙা ফোন নহয় দামী ফোনে ভাই মটো ফিউজন 1 প্লাছ ভাল লাগিছে মোৰ মনটো